নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি দীপাৱলী বুলি এটা মাছৰুমৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই ৰাখিব। এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে আমি ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰি ল'ম। মই মাছৰুম 2টা পেকেট কিনি আনিছিলোঁ, তাৰ ৱেইট কিমান নাজানো, তাৰে এটা পেকেট বনাবলৈ লৈছোঁ। এতিয়া মই এটা বাটিত 1 চামুচ সৰিয়হৰ পাউডাৰ দিছোঁ, আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ আৰু প্ৰায় 1 চামুচ জিৰা পাউডাৰ দিছোঁ, লাল মিৰ্চ পাউডাৰ দিছোঁ আৰু 2টা ৰেড চিলি মই পেষ্ট কৰি দিছোঁ আৰু আধা চামুচ মই হালধি গুড়ি দিছোঁ। এই সকলোখিনি বস্তু মই অলপ পানীৰে মিলাই এটা লিকুইড পেষ্ট বনাই লৈছোঁ। ইয়াৰ পিছতে মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, লগতে কেইফুটামান নহৰু আৰু অলপ আদা আৰু এটা কেঁচা জলকীয়া মিক্সিত মাৰি মই পেষ্ট বনাই লৈছোঁ। এইখিনি পিঁয়াজ, নহৰু, আদা আৰু জলকীয়াৰ পেষ্ট হয়। মাছৰুমখিনিত মই অলপ বেঙেনা ইউজ কৰিম, গতিকে মই বেঙেনাখিনি অলপ নিমখ আৰু হালধি দি ফ্ৰাই কৰি লৈছোঁ। আগতে এনেকৈ বজাৰত মাছৰুম কিনিবলৈ পোৱা নগৈছিলে, যিটো নিজেই নেচাৰেলি মাটিত হয় সেইটো মাছৰুমেই আমি খাইছিলোঁ। তেতিয়া আমি সেইবোৰক মাছৰুম বুলি নকওঁ, নাফু বুলি কওঁ। আইতাহঁতে বুটলি আনে আৰু বেঙেনাৰ লগত বনায়। কিন্তু এতিয়া আমি যিহেতু চিনি নাপাওঁ ভালদৰে সেইবোৰ বস্তু, গতিকে সেইবোৰ এতিয়া এভইড কৰাই ভাল। বেঙেনাখিনি ফ্ৰাই হৈ গৈছে, এতিয়া মই এখন প্লেটত উঠাই থৈছোঁ। একেখন কেৰাহীতে মই অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাত আদা, নহৰু, পিঁয়াজৰ যিটো পেষ্ট ৰেডি কৰি থৈছিলোঁ সেইটো দি অলপ সময় মই ভাজি লৈছোঁ। আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টটো ভজা প্ৰায় হৈ গৈছে আৰু ইয়াৰ পৰা কেঁচা গোন্ধটো আঁতৰিছে, লগতে কেৰাহীটো অলপ অলপ লাগি ধৰিছে। এনেকুৱাতে মই ৰেডি কৰি থোৱা মছলাৰ লিকুইড পেষ্টটো ইয়াত ঢালি দিছোঁ আৰু এতিয়া মই মছলাখিনিৰ সৈতে আদা, নহৰুখিনি 1 মিনিটমান কম জুইতে ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছত মই বিলাহী পেষ্টটো ইয়াত ঢালি দিম। 2টা বিলাহী মই মিক্সিত পেষ্ট বনাই থৈ লৈছিলোঁ, দেখাবলৈ থাকি গৈছে। এইখিনি ভাজি হোৱাৰ পিছত মই এতিয়া বিলাহী পেষ্টটো ইয়াত ঢালি দিবলৈ লৈছোঁ। বিলাহীৰ পেষ্টটো দিয়াৰ পিছত মই কিছু সময় কম জুইতে এই মিশ্ৰণখিনি ভাজি ল'ম। যেতিয়ালৈকে বিলাহী কেঁচা গোন্ধটো নাতৰে তেতিয়ালৈকে মই মিশ্ৰণখিনি ভাজি থাকিব লাগিব। ইয়াতে মই এতিয়া অলপ নিমখ মিলাই দিম। মোৰ আন্দাজ অনুসৰি মই নিমখ দিছোঁ। মিশ্ৰণখিনি ভজা প্ৰায় হৈ গৈছে, বিলাহীৰ কেঁচা গোন্ধটো আঁতৰিছে আৰু মিশ্ৰণখিনিৰ পৰা তেল ছেপাৰেট হৈছে। এনেকুৱাতে মই মাছৰুমখিনি ইয়াত ঢালি দিছোঁ আৰু হেতাৰে মিশ্ৰণখিনিৰ লগত মিলাই ল'বলৈ চেষ্টা কৰিছোঁ, কিন্তু অকণমান মোৰ দিগদাৰ হৈছে, গতিকে মই অলপ পানী ইয়াতে ছটিয়াই দিবলৈ লৈছোঁ। বেছি পানী নিদিয়ে, অকণমান পানী ছটিয়াই মাছৰুমখিনিৰ লগত মই হেতাৰে মছলাখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া মই মাছৰুমখিনি মছলাৰ লগত প্ৰায় 2-3 মিনিটমান ভাজি ল'লোঁ। তাৰপিছত বেঙেনা ফ্ৰাই কৰি থোৱা বেঙেনাখিনি ইয়াৰ লগত মিলাই দিছোঁ। মাছৰুমখিনি মই ঢাকন এখন মাৰি প্ৰায় 3-4 মিনিটমান বেঙেনাৰ লগত ভাজি ল'লোঁ। মাছৰুমখিনি ভাজ খাইছে, এনেকুৱাতে মই অলপ গৰম পানী ইয়াত মিলাই দিম। মই শুকানে নাৰাখোঁ বা এনেকুৱা ষ্টিকিকৈও নাৰাখোঁ, অলপ গ্ৰেভি নিচিনাকৈ ৰাখিম। গ্ৰেভি যদিও ঠিক গ্ৰেভি নিচিনাকৈ ৰাখিম, গতিকে ইয়াতে মই অলপ পানী মিলাই দিছোঁ আৰু পানী দি অলপ সময় ঢাকন মাৰি উতলাই ল'বলৈ লৈছোঁ। এই মাছৰুমৰ আঞ্জাখন আমি চতী দিৱালীৰ দিনাখন খালোঁ। আপোনালোকলৈ বুলি দিৱালীৰ দিনা আগবঢ়াব পাৰিছোঁ। গতিকে দিৱালী যিহেতু কালী পূজা, প্ৰায়বোৰ মানুহে নিৰামিষেই খাব, গতিকে এই মাছৰুমৰ আঞ্জাখন আপোনালোকৰ কাৰণে এটা দিৱালী স্পেচিয়েল হ'ব বুলি আশা কৰিলোঁ। পাৰিলে ঘৰত বনাই খাই চাব আৰু মোৰ ৰন্ধন প্ৰণালীৰে বনাই খাই চাই কেনে পালে মোক কমেণ্ট কৰিব। প্ৰায় 4 মিনিটমান উতলাই লোৱাৰ পিছত মোৰ মাছৰুমৰ আঞ্জাখন মই যিটো থিকনেছৰ ৰাখিব বিচাৰিছিলোঁ সেই থিকনেছটো পাইছোঁ আৰু এতিয়া মই কেৰাহীখন নমাই ল'বলৈ লৈছোঁ। এখন প্লেটত মই মাছৰুমখিনি উলিয়াই দেখাইছোঁ।
এয়া মোৰ মাছৰুমৰ আঞ্জাখন। শেষত পুনৰবাৰ আপোনালোকক দিৱালীৰ শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোলৈকে হেপী দিৱালী। থেংক ইউ।